চ' গাইজ, আজি মই আপোনালোকক শিকাম কেনেকৈ বেলেগৰ হোৱাটছআপৰ ষ্টেটাছবিলাক আপোনালোকৰ মোবাইললৈ আনিব পাৰি। তাৰপিছত আপোনালোকে তেওঁলোকক নোখোজাকৈ নিজৰ মোবাইলত আহি যোৱাৰ পিছত ষ্টেটাছবিলাক হোৱাটছআপত দিব পাৰিব। এইটো কৰিবৰ কাৰণে আপোনাক দৰকাৰ হ'ব MX প্লেয়াৰ। MX প্লেয়াৰটো সকলোৰে মোবাইলত থাকেই। তাৰপিছত আপোনালোকে প্ৰথম অ'পেন কৰিব লাগিব MX প্লেয়াৰ। তাৰপিছত এই ৰাইট চাইডে যেন 3টা ডট আছে ওপৰত, তাত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ওলাব ছেটিংছত যাব লাগিব। তাৰপিছত যাব লাগিব 1 নম্বৰ অপশ্যনটো লিষ্টত। তাৰপিছত অলপ তললৈ গৈ পিনি লাষ্টৰ পৰা 2 নম্বৰ যিটো আছে শ্ব' হিডেন ফাইল এণ্ড ফল্ডাৰ্ছ, তাত আপোনালোকে ৰাইট চিন ক্লিক কৰিব। তাৰপিছত বেক কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত এটা ফল্ডাৰ আহি গ'ল ষ্টেটাছেছ বুলি। সেইটো এই ফল্ডাৰটোত এতিয়া কি হ'ব, আপোনালোকৰ যিমান হোৱাটছআপ ষ্টেটাছ চাই চব ইয়ালৈ অট'মেটিক গুচি আহিব। তাৰপিছত আপোনালোকে দিবলৈ হ'লে ষ্টেটাছটো প্লে' কৰিবও পাৰে। এনেকৈ প্লে' কৰাৰ পিছত আকৌ এই ৰাইট ছাইডৰ 3টা ডট থকা চুইচটোলৈ যাব। তাৰপিছত টুলছলৈ যাব। তাৰপিছত এইটো শ্বেয়াৰ অপশ্যন ওলাব। শ্বেয়াৰ আপোনালোকে এতিয়া হোৱাটছআপলৈ কয়, ফেচবুকলৈ কয়, ক'লৈ কয় কৰি দিব পাৰিব। ধন্যবাদ।